নমস্কাৰ প্ৰিয় দৰ্শক সকলে ষ্ট্ৰশংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই আপোনালোকৰ মাজত লৈ আহিছো 2024 চনৰ শাৰদীয় দুৰ্গোৎসৱৰ যি নৱৰাত্ৰিৰ বিশেষ 9টা দিনত আপোনালোকে শাস্ত্ৰ সম্বন্ধীয় সৰু সৰু কিছুমান উপায়ৰ মাধ্যমেৰে আপোনালোকৰ জীৱনত সুখ শান্তি আৰু সমৃদ্ধি কিদৰে কঢ়িয়াই আনিব পাৰিব আৰু নৱৰাত্ৰিৰ বিশেষ ঘট স্থাপন কেনেকৈ কিদৰে মাক বিশেষভাৱে আপোনালোকে কোনটো দিনত কি দ্ৰব্য দি পেলাই কি প্ৰসাদ নিবেদন কৰি কোন মন্ত্ৰ উচ্চাৰণ কৰি আপোনালোকে দেৱীক পূজা কৰিব তাৰ বিশেষ উপায়ৰ ভিডিঅটো মই আজি লৈ আহিছো আপোনালোকৰ মাজত 9টা দিনৰ পবিত্ৰ এই নৱৰাত্ৰিৰ বৃহস্পতিবাৰ আৰম্ভ হ'ব আৰু 12 অক্টোবৰ শনিবাৰ দিনলৈকে আমাৰ নৱৰাত্ৰি চলিব গতিকে এই 9টা দিন দেৱীৰ মানে ওচৰত আপোনালোকে সমৰ্পণ কৰক দেৱীৰ পক্ষৰ এই পবিত্ৰ 9টা দিন আপোনালোকৰ জীৱনত সুখ শান্তি সমৃদ্ধি লাভৰ কাৰণে বিশেষ 9 দিনৰ 9টা কিদৰে নৱৰাত্ৰি ঘট স্থাপন কৰি 9 দিনত কিহৰে দেৱীক আপোনালোকে ভোগ নিবেদন কৰিব কোন মন্ত্ৰৰ সহায়ত দেৱীক আপোনালোকে পূজা কৰিব বা যিসকলে 9 দিনত পূজা বা নৱৰাত্ৰি ৰাখিব নোৱাৰিব তেওঁলোকে ষষ্ঠাদি কল্প অষ্টমাদি কল্প নৱমাদি কল্প মানে ষষ্ঠমীত আপোনালোকে ঘট স্থাপন কৰিব পাৰে যিসকলে নৱৰাত্ৰিৰ প্ৰথম দিনত আপোনালোকে ঘট স্থাপন কৰিব নোৱাৰিব তেওঁলোকে ষষ্ঠীৰ দিনা কৰিব পাৰিব যিসকলে ষষ্ঠীৰ দিনা নোৱাৰে আপোনালোকে সপ্তমীত কৰিব পাৰিব যিসকলে সপ্তমীত নোৱাৰে অষ্টমীত পাৰিব যিসকলে অষ্টমীত নোৱাৰে নৱমীত পাৰিব অৰ্থাৎ যদিও আপোনালোকে নৱৰাত্ৰিৰ 9 দিনত ঘট স্থাপন কৰি পূজা কৰিব নোৱাৰে আপোনালোকৰ সাধ্য অনুসৰি 2 দিন 3 দিন যেনেকৈ মই ক'লো যেনে ষষ্ঠী সপ্তমী অষ্টমী আৰু নৱমী এই বিশেষ দিন কেইটাতো আপোনালোকে ঘট স্থাপন কৰি দেৱীৰ সন্মুখত আপোনালোকৰ যি দুখ কষ্ট দৰিদ্ৰতা বা যি আপোনালোকৰ মনৰ হেৰি আছে আপোনালোকে দেৱী মাৰ চৰণত আপোনালোকে সমৰ্পণ কৰক গোটেই বছৰটোৰ কাৰণে এই সময়টোৰ কাৰণে আমি অধিক আগ্ৰহেৰে বাট চাই থাকো বা আমাৰ নিচিনা যিসকলে এষ্ট্ৰলজি প্ৰেক্টিছ কৰে বা তন্ত্ৰৰ লগত যে জড়িত হৈ থাকে বা মা শক্তিক জনে বিশ্বাস কৰে যিসকলে বিশ্বাস কৰে দেৱী বা আধ্যাত্মিক স্পিৰিচুৱেলিটি যিসকলৰ বিশ্বাস আছে তেওঁলোকৰ কাৰণে আজিৰ বিশেষটো ভিডিঅ'টো বিশেষ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে প্ৰথমতে আমি নৱৰাত্ৰিৰ প্ৰীতি শুভেচ্ছা সকলোলৈকে মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জনাইছো দেৱীৰ শাৰদীয় উৎসৱৰ যাতে কৃপাত আপোনালোকৰ জীৱনত দুখ দুৰ্দশা সোনকালে নাইকিয়া হয় মাৰ কৃপা আপোনালোকৰ জীৱনত সোনকালে বৰ্ষিত হওক তাৰ কামনাৰে আজিৰ ভিডিঅ'টো সকলোলৈকে লৈ আহিছো প্ৰথমতে 2024 চনৰ নৱৰাত্ৰি আৰম্ভৰ বৃহস্পতিবাৰ দিনাৰ পৰা গতিকে বাৰটো অতি বেছি পবিত্ৰ বাৰ হিচাপে দেখা গৈছে বহুত বেছি গুৰুত্বপূৰ্ণ বাৰ বৃহস্পতিবাৰ দিনা আপোনালোকে যদি ঘট স্থাপন কৰিব যায় ঘট স্থাপন কৰিব হলে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে আপোনালোকে যিকোনো এখন বজাৰৰ পৰা বা আপোনালোকৰ ঘৰত যদি আছে দেৱী মাৰ ফটো বিশেষ কৰি মা দুৰ্গাৰ ফটো হ'ব লাগিব তেতিয়া হলে খুব বেছি ভাল আৰু যদি বিশেষ নৱদুৰ্গা থকা মানে মা দুৰ্গা 10টা ৰূপৰ ফটো বজাৰত পোৱা যায় আপোনালোকে অলপমান লক্ষ্য কৰিলে সেই ফটো কিখনো আপোনালোকে পাই যাব বা যিকোনো দেৱী দুৰ্গাৰ যিকোনো ৰূপৰ এটা ফটো হলে হ'ব লৈ পেলাই আপোনালোকে বজাৰৰ পৰা নৱৰাত্ৰিৰ আগদিনাই আপোনালোকে কিনি আনিব লাগিব আৰু যদি ঘৰত ফটো আছে আপোনালোকৰ তেতিয়া হলে তো খুবেই বেছি ভাল মানে তেতিয়াতো আৰু কথাই নাই সেই ফটোখন সেই নৱৰাত্ৰিৰ দিনা মানে যিদিনা প্ৰথম আৰম্ভ হ'ব বা যিদিনা আপুনি ষষ্ঠীত কৰিব বা সপ্তমীত কৰিব বা অষ্টমীত কৰিব বা নৱমীত কৰিব যিসকলে 9 দিন কৰিব নোৱাৰে যেনেকৈ মই কৈছো ষষ্ঠী সপ্তমী অষ্টমী নৱমী হেনেকুৱা দিনত বহাই ঘট স্থাপন কৰি আপোনালোকে পূজা কৰিব পাৰিব কিন্তু আপোনালোকে মনত ৰাখিব যিসকলে নৱৰাত্ৰি পালন কৰিব আপোনালোকে মহালয়া অমাৱস্যাৰ দিনৰ পৰা অৰ্থাৎ আপোনালোকে মঙ্গলবাৰ ৰাতিৰ পৰাই নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব বুধবাৰে যিহেতু অমাৱস্যা মহালয়া পৰিছে গতিকে আপোনালোকে মঙ্গলবাৰ ৰাতিৰ পৰাই নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব যিসকলে এই সময়ত ব্ৰত ৰাখিব পাৰে তেওঁলোকৰ কাৰণেতো খুবেই বেছি ভাল আপোনালোকে নৱৰাত্ৰিৰ পূজা বিশেষ কৰি আপোনালোকে পুৱা গধূলি মিনিমাম 2বাৰ কমপক্ষেও 2বাৰ আপোনালোকে দেৱীৰ চৰণত ধূপ চাকি নিবেদন আপোনালোকে প্ৰসাদ নৈবেদ্য আপোনালোকে দিব লাগিব সেই 9 দিনৰ কি বিশেষ প্ৰসাদ আপোনালোকৰ খাদ্য অনুসৰিটো দিবই কিন্তু দেৱীক সন্তুষ্টি কৰিবৰ কাৰণে বিশেষ কি প্ৰসাদ হেনেকুৱা আপোনালোকে নৱৰাত্ৰিত নিবেদন কৰিব কোন মন্ত্ৰৰ সৈতে আপোনালোকে নিবেদন কৰিব তাৰ বিশেষ ভিডিঅ'টো আজি আপোনালোকে জানিবলৈ গৈছে গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব লগৰ সকলোলৈকে আজি ভিডিঅ'টো দেৱী মাৰ আশীৰ্বাদ হিচাপে আপোনালোকে সকলোলৈকে শেয়াৰ কৰক মাৰ অশেষ কৃপা আপোনালোকৰ এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকৰ জীৱনত প্ৰাপ্তি হ'ব আপোনালোকে যদি ভক্তি নিষ্ঠা বিশ্বাস আৰু নিয়ম মই যেনেকৈ কৈছো হেনেকে যদি আপোনালোকে কৰিব পাৰে 100% গ্যাৰান্টি আছে আপোনালোকে দেৱী মাৰ কৃপা বহুতখিনি আপোনালোকৰ জীৱনত বৰ্ষিত হ'ব সেই কথা মই আপোনালোকক দায়িত্ব সহকাৰে ক'ব পাৰো যি কি নহওক ঘট স্থাপন আপোনালোকে কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকক ফটো এখন বা ঘৰত যদি দেৱী মাৰ ফটো মূৰ্তি বিগ্ৰহ যি আছে অসুবিধা নাই সেই ফটো বা মূৰ্তি বা বিগ্ৰহৰ সন্মুখত আপোনালোকে এখন মানে ৰঙা কাপোৰেৰে সেই দিনা আপোনালোকে দেৱী মাক অভিষেক কৰা অভিষেক আপোনালোকে গংগা জল অগৰু গোলাপ জল তেনেকৈ দি পেলাই গাখীৰ
হেনেকুৱা দি পেলাই বা সপ্তগংগাৰ জলো কিছু বজাৰত পূজাৰ সামগ্ৰীৰ দোকানত কিনোতে পায় সপ্তগংগাৰ জল মিহলাই লৈ সেই ফটো বা মূৰ্তি বিগ্ৰহ সেই বৃহস্পতিবাৰ দিনা ৰাতিপুৱা আপোনালোকে মোটামুটি 9টা বা 10টা বজাৰ ভিতৰত কামখিনি কৰিব পাৰিলে খুবেই বেছি ভাল যদি পাৰে ব্ৰহ্ম মুহূৰ্তত কৰিব খুব বেছি ভাল যিসকলে ব্ৰহ্ম মুহূৰ্তত নোৱাৰিব মোটামুটি আপোনালোকে চেষ্টা কৰিব 9টা মান বজাৰ ভিতৰত পুৱা ৰাতিপুৱা 9টা 10টা বজাৰ ভিতৰত কামখিনি সম্পূৰ্ণ কৰি দেৱী মাৰ পূজা যাতে আপোনালোকে কৰিব পাৰে তো আপোনালোকে ফটোখন ভালকে দেৱী মাৰ ফটোখন ভালকে আপোনালোকে অভিষেক মানে স্নান বা মুচি ল'ব লৈ পেলাই আপোনালোকে এখন ৰঙা চকী বা এনেকুৱা এখন সৰু আসনত আপোনালোকে দেৱী মাক বহাই পেলাই তেওঁৰ তলত ৰঙা বস্ত্ৰ আপোনালোকে ৰঙা কাপোৰ দিব দি পেলাই আপোনালোকে বজাৰৰ পৰা মাটিৰ হওক বা আপোনালোকে ধাতুৰে হওক পিতল তামা কাঁহ যি কিৰে নহওক আপোনালোকে এটা ঘট হেনেকে ঘট এটা কিনি আনিব লাগিব আৰু তাত শুদ্ধ পানী দি পেলাই ঘট পূৰ্ণ কৰিব লাগিব আৰু এটা নাৰিকল দিব লাগিব আৰু হেনেকে আমৰ হেৰি যে পোৱা যায় পঞ্চপল্লৱ বা 9টা ডাল থকা আমৰ হেৰি এটা ডালি এটা দিব লাগিব দি পেলাই আপোনালোকে নাৰিকলটো দিব লাগিব তাত ঘট স্থাপন কৰিব যে ঘটৰ মাজত আপোনালোকে হেৰি দিব লাগিব পঞ্চশস্য আপোনালোকে পূজাৰ সামগ্ৰীত বিক্ৰী হোৱা দোকানত পাই যাব পঞ্চৰত্ন সেইবোৰ আপোনালোকে পাই যাব পঞ্চগুৰি সেইবোৰ পাই যাব ঘটৰ তলত ধুনীয়াকৈ এটা পদুম আপোনালোকে ছবি আঁকিব মানে সেই পঞ্চগুৰি যিখিনি পঞ্চগুৰি আপোনালোকে বজাৰত কিনোতে পাব সেই পঞ্চগুৰি দি পেলাই আপোনালোকে পদুম ফুল আঁকি পেলাই তাৰ ওপৰত অকমান ধান বা চাউল বা জব ধানো অকমান লগত দিব দি পেলাই ঘট স্থাপন আপোনালোকে ঘট স্থাপন আমি সকলোৱে জানো ঘটত স্বস্তিক চিহ্ন এটা আঁকিব লাগিব ৰঙা সেন্দুৰেৰে ঘটত 5টা ফুট দিব লাগিব হেনেকুৱা দি পেলাই আপোনালোকে এখন শুদ্ধ ৰঙা বস্ত্ৰ বা শুদ্ধ এখন কাপোৰ আপোনালোকে লৈ আনি পেলাই দেৱীক একদম কইনা সাজ যেনেকে সাজে এনেকে দি পেলাই আপোনালোকে সেই ঘটটোক এজন দেৱী হিচাপে আপোনাৰ মাতৃ হিচাপে বা আপোনাৰ কন্যা হিচাপে আপোনালোকে গণ্য কৰিব বিশেষ কৰি পেলাই ধুনীয়াকৈ বনাই পেলাই আপোনালোকে কি কৰিব জানেনে দেৱীক আপোনালোকে মেকআপৰ মানে সহজ ভাষা ঘৰুৱা ভাষাত যদি কওঁ মেকআপৰ বস্তুসমূহ আপোনালোকে দিব লাগিব শাস্ত্ৰৰ ভাষাত সেইখিনিক শৃংগাৰৰ দ্ৰব্য বুলি কোৱা হয় যেনেকৈ ধৰক আপোনাৰ যিখিনি সাজ পোছাকৰ বস্তু আৰু আপোনালোকৰ সাধ্য অনুসৰি সেইখিনি দিব যেনে আপোনাৰ ভাল সুগন্ধি তেল দিব পাৰে পাৰফিউম দিব পাৰে হেনেকুৱা আপোনালোকে আৰু সৰু মানে সেই দিনা যে আপোনালোকে কাম কৰিবলৈ গৈছে তেতিয়া সেই দিনা আপোনালোকৰ ঘৰত থকা কুমাৰী ছোৱালী যিসকল মানে 10-12 বছৰৰ তলত ছোৱালী আছে কুমাৰী অৰ্থাৎ মাহেকীয়া হোৱা নাই তেনেকুৱা ছোৱালীক আপোনালোকে সাজ পোছাকৰ বস্তু আপোনালোকে বস্ত্ৰ সহকাৰে দিব বা এই 9 দিনৰ বিশেষ যিকোনো এটা দিনত আপোনালোকে দিব পাৰে তেতিয়া হলে আপোনালোকৰ মা দুৰ্গাৰ বহুতখিনি কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব তো হেনেকুৱা ঘট স্থাপন কৰিব ঘট স্থাপন কৰা আমি সকলোৱে কম বেছি জানো আৰু সেই দিনা প্ৰথম দিনা যে যিসকলে আৰম্ভ কৰিব বা যিসকলে অষ্টমী নৱমী যি দিনাই কৰক আপোনালোকে দেৱী মাক এগছি ৰঙা ফুলেৰে আপোনালোকে মালা আগবঢ়াব আৰু লগতে সেই ঘট স্থাপন যে কৰিব সেই ঘটত আপোনালোকে ৰঙা ফুলৰ এগছি মালা আপোনালোকে দিব আৰু হেনেকে মনে মনে আপোনালোকৰ মনৰ কল্পনাখিনি আপোনালোকে জনাব যেহেতু আপোনালোকে ঘট স্থাপনৰ মন্ত্ৰ বা তন্ত্ৰ আপোনালোকে একো নেজানে আপোনালোকৰ নিজৰ ভাষাত দেৱী মাৰ চৰণত ক'ব সেই সময়ত সেই পবিত্ৰ 9টা দিন বহুত বেছি জাগ্ৰত হৈ থাকে পৃথিৱীত বহুত বেছি শক্তি সেই সময়ত বিৰাজিত হৈ থাকে সেইটো কেনেকৈ আপুনি আকোৱালি ল'ব সেইটো আপোনাৰ ব্যক্তিগত কথা আমি মাত্ৰ আপোনালোকক শাস্ত্ৰ সম্বন্ধীয় আপোনালোকৰ ভিডিঅ'সমূহ দিবৰ কাৰণে যত্ন কৰোঁ আপোনালোকে সেইখিনি কৰি চান বহুতখিনি খুব সফল পাব এতিয়া মই আহিছোঁ প্ৰতিপদৰ পৰা যদি আপুনি ঘট স্থাপন কৰে প্ৰথমত প্ৰতিপদৰ দিনা দেৱী মাক শৈলপুত্ৰী ৰূপত মাক আপুনি পূজা কৰিব লাগিব যিসকল মানে দীক্ষিত নহয় বা যিসকল ব্ৰাহ্মণ নহয় বা যিসকল আমাৰ বাইদেউ মহিলাই কৰিব তেওঁলোকে ওম মন্ত্ৰটো গাব নালাগে মন্ত্ৰটো মই গোটেই নৱৰাত্ৰিৰ 9 দিনৰ মন্ত্ৰ মই ডেসক্ৰিপচনত চেনেলৰ ডেসক্ৰিপচন ভিডিঅ'ৰ ডেসক্ৰিপচনত গোটেই মন্ত্ৰখিনি মই লিখি দিম তাৰ পৰা আপোনালোকে বহিত লিখি ধুনীয়াকৈ এটাও ভুল নোহোৱাকৈ আপোনালোকে মন্ত্ৰসমূহ পাঠ কৰিব আৰু কোন বস্তুৰে আপোনালোকে দেৱী মাক ভোগ নিবেদন কৰিব সেই বস্তুখিনি মই জনাই আছো প্ৰথমত প্ৰতিপদত শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ শৈলপুত্ৰী মা শৈলপুত্ৰীৰ ৰূপত পূজা হ'ব যিসকল মই প্ৰথমতে ক'লো যিসকল ব্ৰাহ্মণ নহয় বা যিসকল মানে দীক্ষিত নহয় বাইদেউ দাদা সকল আছে যিসকল তান্ত্ৰিক দীক্ষিত নহয় তেওঁলোকে নম হ্ৰিং শিৱায় নম মন্ত্ৰৰে আপোনালোকে ঘিউ দি পেলাই দেৱী মাৰ চৰণত বা ঘটৰ ওপৰত আপোনালোকে হেনেকুৱা দিব দি পেলাই প্ৰথম দিনা সেই দিনা আপোনালোকে শৈলপুত্ৰীৰ ৰূপত পূজা কৰিব কেৱল মাত্ৰ কি দিব যে আপোনালোকে লগত ফল মূল খাদ্য অনুসৰি আৰু বস্তু আপোনালোকে প্ৰসাদ বা নৈবেদ্য আকাৰে দিব পাৰিব তাত কোনো বাধা নিষেধাজ্ঞা নাই এতিয়া মই আহিছোঁ দ্বিতীয় দিনা অৰ্থাৎ নৱৰাত্ৰিৰ দ্বিতীয় দিনা আপোনালোকে 2-3 হেনেকুৱা কন্টিনিউয়াস গৈ থাকিব দ্বিতীয় দিনা শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ মা ব্ৰহ্মচাৰিণী ৰূপত মাক পূজা কৰা হ'ব শ্ৰীং
হ্ৰিং শ্ৰিং অম্বিকাই নম হ্ৰিং শ্ৰিং অম্বিকাই নমৰে এই মন্ত্ৰৰে আপোনালোকে বাতাচাৰে বগা বাতাচাৰে আপোনালোকে দেৱীৰ চৰণত আপোনালোকে ভোগ নিবেদন কৰিব আৰু সেই মন্ত্ৰটো আপোনালোকে যিমানবাৰ পাৰে আপোনালোকে পাঠ কৰিব তেতিয়াহ'লে চাব মাৰ অশেষ 2 নম্বৰ দিনৰ পূজাটো আপোনালোকে শুভ ফল পাব এতিয়া মই আহিছোঁ শাৰদীয় দুৰ্গা দেৱীৰ 3 নম্বৰ তৃতীয়া তিথিত আপোনালোকে মাৰ চন্দ্ৰঘণ্টা ৰূপত পূজা হ'ব সেই দিনা ঐং শ্ৰীং শক্তৈ নমঃ মন্ত্ৰৰে গাখীৰেৰে কেঁচা গাখীৰেৰে মাৰ চৰণত আপোনালোকে অকণমান এফৰ্ট দিব বা এনেকুৱা পাত্ৰত আপোনালোকে প্ৰসাদ আকাৰে দিব আৰু ফল মূল মিঠাই আপোনালোকৰ যি খাদ্য আছে নিবেদন কৰিব এতিয়া মই আহিছোঁ চতুৰ্থ 4 নম্বৰ নৱৰাত্ৰি চতুৰ্থটো দিনত আপোনালোকে দেৱীৰ কুষ্মাণ্ডা ৰূপত দেৱীক পূজা কৰা হ'ব ঐং হ্ৰিং দব্বৈ নমঃ এই মন্ত্ৰৰে আপোনালোকে মালপোৱা যি বনোৱা হয় আমাৰ ঘৰত সেই মালপোৱা বা আপোনালোকে পিঠা পুৰি ইত্যাদি দি পেলাই দেৱীক ভোগ নিবেদন কৰিব মন্ত্ৰখিনি সম্পূৰ্ণ ভিডিঅ ডেসক্ৰিপচনত লিখা থাকিব আপোনালোকে তাৰ পৰা আপোনালোকে লিখি ল'ব বহিত এটাও ভুল নকৰাকে আপোনালোকে কৰিব এতিয়া মই আহিছোঁ পঞ্চম দিনত পঞ্চমী তিথিত আপোনালোকে দেৱীক কুষ্মাণ্ড ৰূপত পূজা হ'ব সেই দিনা মন্ত্ৰ হ'ব হ্ৰিং ক্লিং শৈমিন্নৈ নমঃ মন্ত্ৰটো অকণমান টান হ'ব পাৰে আপোনালোকৰ কাৰণে গতিকে মই গোটেই মন্ত্ৰখিনি লিখি দিম হ্ৰিং ক্লিং শৈমিন্নৈ নমঃ এই মন্ত্ৰ আপোনালোকে পাঠ কৰি পেলাই সেইদিনা পঞ্চমীৰ দিনা মালভোগ কলেৰে দেৱীক মা দেৱীক আপোনালোকে নিবেদন কৰিব ভোগ নিবেদন কৰিব আৰু লগত প্ৰসাদ নৈবেদ্য যি আছে আপোনালোকৰ খাদ্য অনুসৰি সেইখিনি দিব পাৰিব আৰু এতিয়া মই আহিছোঁ ষষ্ঠীত যিসকলে ষষ্ঠী পালন কৰিব মানে মা দুৰ্গা দেৱীৰ 6 নম্বৰ নৱৰাত্ৰিৰ 6 নম্বৰ দিনত দুৰ্গা দেৱীৰ কাত্যায়নী ৰূপত মাক পূজা কৰা হ'ব সেইদিনা মাক ক্লিং শ্ৰীং ত্ৰিনেত্ৰাই নমঃ ক্লিং শ্ৰীং ত্ৰিনেত্ৰাই নমঃ মন্ত্ৰৰে মৌ আৰু মিঠা পানেৰে যি আমাৰ মৌ থাকে মৌ বজাৰৰ পৰা আপোনালোকে কিনি আনিব আৰু মিঠা পানেৰে সেই দিনা আপোনালোকে ষষ্ঠীৰ দিনা দেৱী মাৰ চৰণত প্ৰসাদ বা নৈবেদ্য আকাৰে দিব আৰু সেই মন্ত্ৰটো আপোনালোকে 28 বাৰ 108 বাৰ 1008 বাৰ যোনে যিমান বাৰ পাৰে সেই মন্ত্ৰখিনি আপোনালোকে পাঠ কৰিব এটা কথা মনত ৰাখিব এই বছৰ নৱৰাত্ৰিৰ বিশেষ পূজাখিনি প্ৰায়ভাগ ৰাতিপুৱালৈ পৰিছে গতিকে আপোনালোকে আৰ্লি মৰ্নিং সময়টোত যিমান পাৰে পূজা কৰিব ব্ৰহ্ম মুহূৰ্তত উঠি পূজাৰ কাম যা যোগাৰ কৰি লৈ আগদিনাই থব পিছদিনা কি লাগিব গোটেইখিনি আপোনালোকে এনেকুৱা কৰিব এতিয়া মই আহিছোঁ সপ্তমী বিশেষ পূজা সপ্তমী শাৰদীয় দুৰ্গা দেৱীৰ সপ্তমীত মাক কালৰাত্ৰি ৰূপে পূজা কৰা হয় কালৰাত্ৰিৰ মন্ত্ৰটো হৈছে ক্লিং ঐং শ্ৰীং কালিকায় নমঃ হেনেকুৱা মন্ত্ৰৰে আপোনালোকে লঘুভোগ আৰু আপোনালোকৰ যি খাদ্য আছে লঘুভোগ হেনেকে আপোনালোকৰ খাদ্য অনুসৰি দিব আৰু নেমু এটা দিবলৈ দেৱীৰ চৰণত আপোনালোকে একেবাৰে নেপাহৰিব এটা নেমু আপোনালোকে সেই দিনা সপ্তমীৰ দিনা আপোনালোকে মাৰ চৰণত দিব সেইখিনি প্ৰসাদ আকাৰে আপোনালোকৰ সমস্ত পৰিয়ালৰ যি কেইজন আছে আপোনালোকে প্ৰসাদ আকাৰে পিছত পূজা শেষত আপোনালোকে গ্ৰহণ কৰিব মানে পুৱা গধূলি পূজা কৰাৰ পিছত প্ৰসাদখিনি আপোনালোকে মাৰ চৰণৰ পৰা উঠাই ল'ব পুৱাটো দিয়াৰ পিছত আপোনালোকে সন্ধিয়া আকৌ এবাৰ ধূপ চাকি দেখুৱাৰ পিছতে প্ৰসাদখিনি বা নৈবেদ্যখিনি আপোনালোকে ল'ব পাৰিব এতিয়া মই আহিছোঁ দুৰ্গা দেৱীৰ যি অষ্টম দিনত মা মহাগৌৰীৰ পূজা হয় সেই মহাগৌৰীৰ পূজাত আপোনালোকে মাক আপোনালোকে নাৰিকলেৰে অষ্টমীৰ দিনা মহাগৌৰীক নাৰিকলেৰে পূজা কৰিব লাগিব সেই নাৰিকলৰ পূজাত আপোনালোকে শ্ৰীং ক্লিং হ্ৰিং বৰদাयै নমঃ শ্ৰীং ক্লিং হ্ৰিং বৰদাयै নমঃ এই মন্ত্ৰৰে আপোনালোকে নাৰিকলেৰে মা দেৱীক আপোনালোকে অষ্টমীৰ দিনা মহাগৌৰী ৰূপত আপোনালোকে পূজা কৰিব লাগিব এতিয়া মই আহিছোঁ নৱৰাত্ৰিৰ একেবাৰে শেষৰ 9 নম্বৰ দিনত দেৱীৰ যি সিদ্ধিদাত্ৰী ৰূপত পূজা হয় সেই সিদ্ধিদাত্ৰী ৰূপৰ পূজাত আপোনালোকে ডালিম বা যি আমাৰ বেদেনা কিনোতে পোৱা যায় বিশেষকৈ ডালিম যদি আপোনালোকে সেই দিনা মাৰ চৰণত প্ৰসাদ বা নৈবেদ্য আকাৰে আপোনালোকে দিব পাৰে এইখিনি বিশেষ মাৰ পূজাৰ বিশেষ শাস্ত্ৰীয় এইখিনি দি মাক অতি সহজতে আপোনালোকে সন্তুষ্টি কৰিব পাৰিব মই যি আজিৰ এই ভিডিঅ'ত আপোনালোকক যিখিনি উপায় দিছোঁ ভিডিঅ'টো অকণমান দীঘল হ'ব উপায় নাই আপোনালোকক বুজিবৰ কাৰণে অকণমান সময় উলিয়াই যিসকল দেৱী শক্তিক বিশ্বাস কৰে বা দেৱী শক্তিক মানে তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' অসমীয়া চেনেলত হেনেকুৱা খুব কম ভিডিঅ' পাব যে এনেকুৱা একদম মন্ত্ৰ দি পেলাই আপোনালোকক পূজা হেনেকুৱা আমাৰ অসমীয়া চেনেলসমূহত বহুত কম আছে যদিও আছে দুই এটা আছে কম আছে গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে সকলোৰ লগত শ্বেয়াৰ কৰিব আৰু এটা কথা মই জনাই ল'ব খুজিছোঁ আপোনালোকক নৱৰাত্ৰিৰ বিশেষ মা দুৰ্গা ৰক্ষা কৱচ হিচাপে আমাৰ জ্যোতিষ ভাৰতীৰ ফালৰ পৰা বনোৱা হৈ আছে গতিকে যিসকল ভাগ্যৱান প্ৰাৰ্থীয়ে ল'ব খুজিছে চেনেলৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত কন্টেক্ট ডিটেইলছসমূহ দিয়া আছে যদি আপোনালোকৰ দেৱী শক্তিক বিশ্বাস আছে আস্থা আছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে সেই ভাগ্যৱান 9জন প্ৰাৰ্থী প্ৰত্যেকটো কবজ 9টাকে আমি বনাম 9জন প্ৰাৰ্থী আপোনালোকে পাব কিন্তু তাৰ কাৰণে নিশ্চয় এটা তাৰ যি দক্ষিণা থাকে দেৱী শক্তিৰ এটা পূজাৰ এটা খৰচ হয় নিশ্চয় সেইটো থাকে আমি কোনো বিনামূল্যে দিব নোৱাৰিম সেইখিনি আমাৰ সামৰ্থ্য নাই সেই নৱৰাত্ৰিৰ যি বিশেষ নৱদুৰ্গা ৰক্ষা কৱচ সেই ৰক্ষা কৱচে আপোনাক কেনেকুৱা ফল দিব পাৰে যিসকলে আমাৰ পৰা লৈছে তেওঁলোকে জানে আপুনিও যদি বহুত সমস্যাৰ লগত জড়িত হৈ আছে শত্ৰু
সমস্যা আইনী মামলা মোকৰ্দমা বিয়া বাৰু যিকোনো ক্ষেত্ৰত সমস্যা হৈ আছে এবাৰ যোগাযোগ কৰি চাব যদি ভাল লাগে আমি কোনো প্ৰমোচন কৰা নাই প্ৰত্যেকটো কব 9জন ভাগ্যৱান পাৰ্টিহে পাব অলৰেডি বহুতৰ বুকিং হৈ আছে হৈ গৈছে আৰু 2জন প্ৰাৰ্থী বাকি আছে সেইখিনি আপোনালোকে যদি বিশ্বাস থাকে আপোনালোকে কন্টাক্ট নম্বৰত WhatsApp কৰি যোগাযোগ কৰিব পাৰিব তো যি কি নহওক বহুতে আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকে লগ পাব মোৰ গুৱাহাটী বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ লগতে বেলতলা তিনিআলি যে শিৱ মন্দিৰ আছে সেই শিৱ মন্দিৰৰ কাষতে আপোনালোকে যোগাযোগ কৰিব পাৰিব নগাঁৱৰ ওচৰে পাজৰে বা মধ্য অসমত যিসকল আছে তেওঁলোকে নগাঁৱৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছেন জুৱেলাৰী তাতো যোগাযোগ কৰিব পাৰিব যদিহে ভাল লাগে যদিহে বিশ্বাস আছে তেতিয়াহলে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব যি কি নহওক এতিয়া নৱৰাত্ৰি 9 নম্বৰ দিনত মা শাৰদীয় দুৰ্গা দেৱীৰ নৱম মানে এই বছৰ পৰিছে আমাৰ শনিবাৰ 12 অক্টোবৰ সেই দিনা হ'ব শাৰদীয় দুৰ্গোৎসৱৰ মাৰ সিদ্ধিদাত্ৰীৰ ৰূপত মন্ত্ৰটো হৈছে শ্ৰীং ক্ৰিং ঐং সিদ্ধায় নমঃ শ্ৰীং ক্ৰিং ঐং সিদ্ধায় নমঃ সেই মন্ত্ৰৰে ডালিম ফলেৰে আপোনালোকে মাক সন্তুষ্টি কৰিব পাৰিব আৰু যিকিটা মন্ত্ৰ দিয়া আছে ডেসক্ৰিপচনত আপোনালোকে সেই মন্ত্ৰকিটা নৱৰাত্ৰিৰ বিশেষ দিনত আপোনালোকে শুদ্ধ বস্ত্ৰ পৰিধান কৰি গোসাই ঘৰত বা আপোনালোকৰ থপনাৰ সন্মুখত বহি আপোনালোকে একাগ্ৰ নিষ্ঠাৰে সেই মন্ত্ৰসমূহ আপোনালোকে জপ কৰক চাব আপোনালোকে বহুতখিনি শান্তি নিজৰ মনৰ এটা শান্তিৰ তৃপ্তি আপোনালোকে লাভ কৰিব পাৰিব দেৱী শক্তি পৃথিৱীৰ এনেকুৱা এটা জাগ্ৰত শক্তি জনে অনুভৱ কৰিব পাৰে তেওঁহে বিশ্বাস কৰিব যি সকলে বিশ্বাস কৰিছে বা যি সকলে অকনমান স্পিৰিচুৱেলিটিৰ প্ৰতি আধ্যাত্মিক জগতৰ প্ৰতি বিশ্বাস আছে তেওঁলোকে অনুভৱ কৰিব পাৰে যে এই সময়টো কিমান বেছি পবিত্ৰ বছৰত 4টা নৱৰাত্ৰি হয় দুটা নৱৰাত্ৰি আমি সকলোৱে জানো আৰু দুটা গুপ্ত নৱৰাত্ৰি দুটা ওপেন আৰু এটা সৎমাহত হয় তো সেইখিনিৰ বিষয়ে মই ভিডিঅ কেতিয়াবা বনাই দিম আপোনালোকৰ কাৰণে আজি ভিডিঅটো বহুত বেছি ইম্পৰ্টেন্ট ভিডিঅ বহুত বেছি জৰুৰী ভিডিঅ আপোনালোকে সাধাৰণভাৱে কেনেকে আপোনালোকে দেৱী মাক নৱৰাত্ৰি 9 দিনত কি নিয়মে আপোনালোকে পূজা কৰিলে আপোনালোকৰ জীৱনত সুখ শান্তি সমৃদ্ধি হ'ব আজি ভিডিঅটো অকনমান দীঘল হৈছে তাৰ বাবে মই দুঃখিত আপোনালোকৰ ওচৰত অকনমান দীঘল হৈছে উপায় নাই আপোনালোকৰ সুবিধাৰ্থে ভিডিঅসমূহ দিয়া হৈছে তো এই নিয়মসমূহ আপোনালোকে পালন কৰিব যদি কিবা কাৰোবাৰ বুজাত অসুবিধা হয় এই নৱৰাত্ৰিৰ 9টা দিনত মহালয়াৰ দিনাৰ পৰা কমপ্লিটলি মই নিজেও হেনেকুৱা থাকো আৰু যিসকলে নৱৰাত্ৰি পালন কৰে আপোনালোকে যিসকলে লঘুনে থাকিব খুজে আপোনালোকে প্ৰসাদ নৈবেদ্য হেনেকুৱা গ্ৰহণ কৰিব আৰু যিসকলে নোৱাৰে আপোনালোকে সন্ধিয়া অকনমান আপোনালোকে ঘিউ আৰু বইল দালি চাউল দি এনেকুৱা আপোনালোকে খাব পাৰে নিমখ খাব নোৱাৰিব ডাঙৰ বা তেল মছলা হেভি খানা আপোনালোকে খাব নোৱাৰিব যিসকলৰ অকনমান হেলথৰ প্ৰবলেম আছে তেওঁলোকে নিৰামিষ খায়ও এই নৱৰাত্ৰি 9টা দিন বিশেষভাৱে আপোনালোকে মাৰ চৰণত পূজা অৰ্চনা কৰিব পাৰিব তাত কোনো বাধা নিষেধাজ্ঞা নাই বা যিসকলে মানে নোৱাৰে হবিচান্য আপোনালোকে কৰিব লাগে দিনত এবাৰকে আপোনালোকে খাব পাৰিব মানে 9 দিনত 9 বাৰহে খাব পাৰিব তাত আপোনালোকে আমি যেটো খোৱা কামত নিমখ ব্যৱহাৰ কৰো হালধি ব্যৱহাৰ কৰো সেইটো হালধি আপোনালোকে খাব নোৱাৰিব কেঁচা হালধি ঘিউ আৰু অকনমান আপোনালোকে দালি আৰু চাউল দি পেলাই বইল কৰি পেলাই আপোনালোকে সন্ধ্যক নিমখ দি পেলাই খাব পাৰিব এবাৰকে নৱৰাত্ৰি 9 দিনত হেনেকুৱা আপোনালোকে খাব পাৰিব আৰু ফলমূল প্ৰসাদ নৈবেদ্য সেইখিনি আপোনালোকে খাব পাৰিব তাত কোনো বাধা নিষেধ নাই আৰু যিমান পাৰে এই সময়ত শুদ্ধ পবিত্ৰ হৈ আপোনালোকে থাকিবৰ কাৰণে চেষ্টা কৰিব মাতৃ শক্তি আপোনালোকৰ ঘৰত যি ফ্যামিলি আছে বা আপোনালোকৰ মা ভন্তি ভাতৃ ভগ্নী যি আছে আপোনালোকে সকলো লগত সু সমন্বয় ৰাখিবৰ কাৰণে চেষ্টা কৰক সৰু ছোৱালী কন্যাক আপোনালোকে কিবা নহয় কিবা পূজা মণ্ডপত গলে কিবা নহয় কিবা তেওঁলোকৰ ভাল পোৱা বস্তু আপোনালোকে এই সময়ত দান কৰক চাব আপোনালোকৰ জীৱনত আজিৰ এই ভিডিঅৰ পৰা বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব আজি ভিডিঅ আৰু বহুত বেছি দীঘল নকৰো পুনৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শাৰদীয় দুৰ্গোৎসৱৰ বহুত আন্তৰিক প্ৰীতি শুভেচ্ছা থাকিল সকলোৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই মা দুৰ্গাই আনক তাৰে কামনাৰে আপোনালোকৰ কাৰণে মোৰ এই নৱৰাত্ৰি বা আমাৰ নৱৰাত্ৰিত আপোনালোকৰ মোৰ যিমান সাবস্ক্ৰাইবাৰ আমাৰ যিমান সাবস্ক্ৰাইবাৰ অনুৰাগী আছে সকলো প্ৰত্যেকৰ কাৰণে আমি এগছি চাকি আগবঢ়াবৰ কাৰণে আমি যত্ন কৰো আৰু নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ বিশেষ ভিডিঅ আহি আছে সেই বিষয়ে জানিবৰ কাৰণে এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ফেসবুক পেজটো আপোনালোকে ফলো কৰিব লাগিব ডেসক্ৰিপচনত দিয়া আছে আৰু এই ভিডিঅটো যিসকলে ফেসবুকৰ পেজত চাই আছে অনুগ্ৰহ কৰি ফেসবুক পেজটো ফলো কৰিব শেয়াৰ কৰিব আৰু ইউটিউবত যিসকলে চাই আছে সাবস্ক্ৰাইব কৰি কমেন্ট কৰি আপোনালোকৰ সমস্যা কি আছে আমাক জনাব বা যিসকলে পূজাৰ এই নিয়মখিনি আপোনালোকে কৰাত অসুবিধা হ'ব আপোনালোকে WhatsAppৰ মাধ্যমেৰে জনাব একেদিন হয়তো মই ফোন কল সময় বেছিকৈ ৰিসিভ কৰিব নোৱাৰিম যেহেতু মই ব্ৰতত থাকিম 9টা দিন মানে মহালয়াৰ আগদিনাৰ পৰা সম্পূৰ্ণ আমাৰ দশমীলৈকে যি 11-12টা দিন কমপ্লিটলি আমাৰ ব্ৰত থাকে বা পূজা থাকে মাৰ কৃপাত সেইখিনি কৰিব পাৰি আছো গতিকে